ইয়াত মাটিপুং গেছ গোডাউনত ইয়াত অহা মেইন কাৰণটো হ'ল যে আমি বহুত দীৰ্ঘদিনীয়া দাবী বুলি ক'ব লাগিব ইয়াত আমি বহুত মাহৰ পৰা ইয়াত লাগি আছোঁ লগাৰ মেইন কাৰণটো হ'ল ইয়াত কিছুমান মিয়াই অবৈধভাৱে ইয়াত বসবাস কৰি আছে এই বিষয়টো লৈ পেলাই আমি যোৱাবাৰো কিবা প্ৰতিবাদ কৰিছিলোঁ তাৰপিছত আমি এয়াৰ অফিচতো তাত আমি এটা কমপ্লেইন দিছিলোঁ কমপ্লেইন দিয়াৰ পিছত তাৰপিছত আকৌ আমি আজি মালিক লগত কথা পাতি পেলাই তথা মালিকৰ নাম হ'ল প্ৰজিত লংথাছা তেখেতৰ লগত কথা পাতি পেলাই আমি ইয়াত উচ্ছেদ কৰিবলৈ আমি সক্ষম হৈছোঁ আমাৰ ইয়াত অলমষ্ট 7-8 মান্থছটো হৈ গ'ল কাৰণ মালিকো ইয়াত নাথাকে মালিকটো আপোনাৰ হাফলঙত থাকে সেইকাৰণে কমিউনিকেশ্যন গেপৰ কাৰণে তেখেতৰ মাজত এটা কিবা গেপ থকাৰ কাৰণে কিবা অসুবিধা হৈছে আৰু কাৰ্বি আংলং হ'ল এটা জনজাতি জেগা জনজাতি অঞ্চল ইয়াত আপোনাৰ 6 শিডিউল ইয়াত নন ট্ৰাইবেলকেইটা মাটি কিনিবও নোৱাৰে ইয়াত তেওঁলোকে মাটি বেচিবও নোৱাৰে কিন্তু আমি দেখি আছোঁ কাৰ্বি আংলং বহুত ঠাইত তেনেকুৱা অবৈধভাৱে তেওঁলোকে বসবাস কৰি আছে কিছুমান ঠাইত আমি শুনিছোঁ অভিযোগো পাইছোঁ তেওঁলোকে মাটি কিনাও তেনেকুৱা আমি পাইছোঁ কিন্তু আমি ইয়াৰ পৰা আমি 4th টাইম হ'ল প্ৰথমত আমি নিজাববীয়াকৈ তাত মাটিপুঙতে ইভিকশ্যন কৰিছোঁ তাৰপিছত আমি বিৰলাওটো কৰিছোঁ তাৰপিছত আমি ইয়াত 3rd টাইম তাৰপিছত আমি ফুডমাৰ্ট তাতো কিবা লাইচেঞ্চ কৰ্তন কৰিছোঁ সেইকাৰণে ইয়াত মাটি হ'ল এই মাটিটো যোনটো ইয়াত সমস্যা এইটো মানে আপোনাৰ অলমষ্ট 22 ইয়াৰ্ছ তেনেকুৱা হ'ল মালিকে কি কাৰণত তেওঁলোকে বেছি দিছে কি কাৰণত দিছে তেওঁলোকে ক'ব পাৰিব কিন্তু আমি যেতিয়া শুনিছোঁ যে তেওঁলোকে মানে ইলিগেলি ইয়াত দখল কৰি আছে শুনাৰ পিছত আমি ইয়াত আহিছোঁ আহি পেলাই ইয়াৰ মালিকৰ লগত কথা পাতিছোঁ পাতাৰ পিছত তেওঁলোকে আজি উচ্ছেদ কৰিবলৈ আমি সক্ষম হৈছোঁ আৰু আমি ইয়াত অহাৰ পৰা এটা গম পাইছোঁ যে ইয়াত তেওঁলোকে যোনটো মিয়া তেওঁলোকে ইয়াত কেইবা ঘৰো বনাইছে বুলি আমি শুনি পাইছোঁ আপোনাৰ মাদ্ৰাছা কিন্তু মাদ্ৰাছা স্কুলতো আপোনাৰ অসমতো বেন কিন্তু তেওঁলোকে কেনেকুৱা কাৰণত তেনেকুৱা বনাইছে সেইকাৰণে স্থাপন কৰিছে সেই বিষয়েও লৈ পেলাই চৰকাৰে অলপ গুৰুত্ব দিব লাগে কিছুমান নন ট্ৰাইবেলে কিছুমান বুলি কৈছোঁ কিছুমান নন ট্ৰাইবেলে আমাক ট্ৰাইবেল মহিলাক তেওঁলোকে অস্ত্ৰ হিচাপে তেওঁলোকে ব্যৱহাৰ কৰি আছে কিহৰ কাৰণে তেওঁলোকে ব্যৱহাৰ কৰা তেওঁলোকে প্ৰথমত ইয়াত ব্যৱসায় কৰাৰ নামত আহিব তাৰপিছত তেওঁলোকে ইয়াত মাটি দখল কৰিব তাৰপিছত আমাৰ যোনটো পলিটিকেল ক্ষমতা তেওঁলোকে কাঢ়ি লয় আপোনালোকে চাগে দেখি পাইছে আমাৰ কাৰ্বি হাটৰ পৰা কিছুমান আপোনাৰ ৰাজনীতি আপোনাৰ ক্ষমতা গুচি গৈ আছে আপোনাৰ চাওক আপোনাৰ খেৰণি কপিলি সমষ্টিত তাৰপিছত আপোনাৰ হাওৰাঘাট সমষ্টিত সেইকাৰণে যদি কাৰ্বিয়ে এই বিষয়টো নিমাত থাকে তেওঁলোকে মাত নামাতে তেনেহ'লে কাৰ্বি আপোনাৰ 26 সমষ্টিত আগন্তুক দিনত মানে মাইনৰিটি হৈ যাব পাৰে সেইকাৰণে কাৰ্বিয়ে নহয় যাত যোন জনজাতি যিমান লোকে আছে তেওঁলোকে এই বিষয়টো লৈ পেলাই অলপ গুৰুত্ব দিব লাগে আপোনাৰ হ'ব 22 মান আছে ইয়াত মালিক এজন কিন্তু তেওঁলোকে মানে এই মিয়াজন মানে ইয়াত তেওঁলোকৰ আণ্ডাৰত মানে ভাড়া দিয়া আছে সেইকাৰণে 22 মান তেনেকুৱা হ'ব এতিয়া আপোনালোকে চাব পাৰে তেওঁলোকে চব গুচি গ'ল আমাৰ সংগঠন ইয়াত মানে বেলেগ দল সংগঠন আছে কিন্তু আমি এটা কমিটি গঠন কৰিছোঁ কমিটিৰ নাম হ'ল আমাৰ LCA লংৰি চিৰাইকো মামাই তথা আপোনাৰ লেণ্ড প্ৰটেকশ্যন কমিটি লংৰি চিৰাইকো মামাই পেন্দাক নিলিতো মাটিপুং মাতে গেছ গুদামানুং লং ইনোত ট্ৰাইবেল আছো মাতে প্ৰজেক্ট লাংথাছা লং le nilitum pajok long lo nilitum laso kapajok long থেকে জাসমেট nilitum dak 7-8 months back dolo nilitum han la dak ke domia tum nilitum han kesta nang pijeng jang lo la pe nilitum penang an nang chedan bom mangbom pini July mate tarike thomarni bangke nilitum la solong le pajok dunlong lo la pen project lang thasa phan nilitum la solong le bang henover lo hol la sohot alangli nang than project lang thasa bangke alangli list ki pipu 2007 ninkan pusipu hisab dam lo polote ninkanin koi bakta dopo la silasona bangke madu tribal amunita la list pu bangke kipi bang tonang po la si kadok aveta ning chibinon list kipi bang tonang po jasemet la pen bang so phan angtang ben ke bang so tum han la longle ke jor bang ta in tonang po la pen kadok ave is vesakar bi tumta nilitum long nang serap dor pomusi ning thelo la pen puthot pini nilitum ning karongar nilo pini bang ke nilitum dak longri cherai ko mamai pen
pajok dun long lo dak jasemet project lang thasa bang nang thana bang ke dak chiri sira ekotha do posipu la solong le la sinili to bang pini alang li phan pajok dun long lo henower lo long le ba কাৰ্বি আংলং লেণ্ড প্ৰটেকশ্যন কমিটি পাৰ্টি আহিছে মিডিয়া থ্ৰু দি মই এতিয়া আমাৰ যেনেকুৱা হৈছে এইটো কথা ক'বলৈ বিচাৰিছোঁ আৰু আগত যি হৈখিনি আহিছিলে এইবিলাক কথা ক'বলৈ বহুত আছে বোলে মাটিটো মোৰে হয় মাটি চব ডকুমেণ্টছ মোৰ লগত আছে হ'লেও মই এই সময়ত মানে চিটিউশ্যন দিয়া হোৱা সময়ত মুছলিমবিলাকে মই মাটি চমজাই গৈছিলে এই মাটিটো মানে ইমান বছৰ মানে 22 বছৰলৈকে মুছলিম হাতত আছিলে আজি লেণ্ড প্ৰটেকশ্যন কমিটি আহি পেলাই আমাক আজি আকৌ ইয়াতে চমজাই গৈছে